সূত্রধার অনুমতি বিষ্টরিণং প্রথম মাধব মাধব ইত্যুক্ত শ্রীনারায়ণং সভাসদ সম্বুদ্ধা ভূ সহসদ यूयं श्रीनुद्धं श्रद्धयाधुना ते मत्स्य अवतार शारी वेद उद्धार नामनाटकं श्रवण मुक्ति साधकं अथपतिमा ते जय जय नारायण जगतर आदिदेव तुहारी शरण प्रभु हर्ष प्रणाम महाक्रुधे लक्ष्मी देवी दैत्यक सजीला हय दैत्य नामे शितु विश्वक त्राक्षिणा ब्रह्मदेवे नारदक ब्रह्म हप दिरा लज्जा भये लक्ष्मी देवी समुद्रे डुबिला सत्यव्रत राजा को देखाइला निज माया नधरिले समुद्रे तुम्हार मत्स्यकाया महावीर भय दैत्य निधन करिला पृथिवीत शांति राज्य स्थापन करिला मत्स्य रूपे अवतार भइला प्रथमत उद्धारिला उद्धारिला शारी वेद प्रलय जगत हेन जानी नर लोके एरी आम काम ए समस्त সমাজে ডাকি বোলা রাম রাম कृपांग उपांग भोपांग भूषितम भूधर श्रीधर धर 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 धगितम अगनग धग 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 धगितम गोविंद श्रीपद पद पदैन गदैन श्रदैन श्रीदैन धि
আকাশে কি বাইটা বাজো আহে হবি আকাশে দেখো দুন্দুভি বাজাত 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 প্রভু শ্রী বিষ্ণু মিলল 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 আহে হাজি কলুক হাম জাকের কথা কহসি খেহি পুরুষোত্তম নারায়ণ সভা মধ্যে প্রবেশ করে আহত তাহিক সাবধানে দেখ এই শুন নিরন্তরে হরি বল হরি বল ইতি সূত্রহিত নিষ্কান্তক প্রবিশেষম গীতম রাগ সিন্ধুরা তাল এক তালম
Oh, God. Srishti, Sthiti, Pralayan, Ami Karan, Brahma Haitya, Jagat Mithya, Ananta Koti Brahmanda, Ami Srashta. এই জগত যেতিয়াই অধৰ্মই ধৰ্ম মহাপাপী পুণ্য গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আমি আসুৰী শক্তি বিৰাস কৰি ধৰ্ম সংস্থাপনৰ বাবে যুগে যুগে হওঁ অৱতাৰ যাওঁ এবে আমি সৃষ্টিৰ কল্যাণৰ বাবে নিজ কৰ্তব্যৰ দিশে হওঁ অগ্ৰসৰ Hare
প্রজাপতি প্রভু আপুনি এই জীৱ জগত সৃষ্টি কৰিছে হয় প্রভু আমি জীৱ জগত পালন কৰিছো ৰুদ্ৰই অন্যায় অধৰ্ম হলে তাৰ সংহাৰ কৰি সৃষ্টি ৰক্ষা কৰিছে হয় প্রভু এনেদৰেই আমি তিনিও এই অবিৰাম গতি সৃষ্টি ৰক্ষা কৰিছো কিন্তু হে প্ৰজাপতি প্রভু প্রভু হঠাৎ যেন আমাৰ সৃষ্টি অজানিতে কিবা উলট পালট হ'ব ধৰিছে প্রভু কাৰণ আপুনি সৃষ্টি কৰিবলৈ পাহৰি পেলাইছে প্রভু আমি পালন কৰিবলৈ পাহৰিছো আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰি পেলাইছে প্ৰজাপতি আৰু ৰুদ্ৰদেৱ প্রভু যেনেই দৃষ্টি নিক্ষেপ কৰিছো তেনেই কেৱল আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক চুৰিমাৰ কৰি অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব লাগিব কওকচোন প্ৰজাপতি ৰুদ্ৰদেৱ প্রভু আপোনালোকে বাৰু ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে হে প্রভু আমি এটা হে কল্পত উপনীত হৈছো যুগ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত এনেদৰে অন্যায় অধৰ্ম অপায় অমঙ্গল আদি দেখা দিয়ে তাক বাধা দিব পৰা ক্ষমতা কাৰো নাই প্ৰভু সেই অমঙ্গলৰ সূচনা হৈছে আজি আমি কৰিছো দেখিছো কেৱল অন্ধকাৰ প্ৰভু গ্ৰহে এফালৰ পৰা সকলোবিলাক গ্ৰাস কৰিব ধৰিছে এটা কল্প শেষ হোৱাৰ লগে লগে অন্য এটা কল্পৰ আৰম্ভ হয় সেই কল্পত যদি ধৰ্মই স্থিতি ল'ব পাৰে তেন্তে তাৰ ফল অতি লাভ হৈ অনাদৰ অনাবৃষ্টি দূৰ হয় আৰু যদি অধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেন্তে তাৰ ফল হয় অতি ভয়ংকৰ দুৰ্ভিক্ষ মহামাৰী কটাকটি আদি নানা মহাপ্ৰলয়ৰ সৃষ্টি হয় প্ৰভু প্ৰভু প্ৰজাপতি মহাপ্ৰলয়ৰ আগ জাননী চাওক প্ৰভু মহাপ্ৰলয়ৰ আগ জাননী আৰম্ভ হলেই হৌতো আকাশ মাৰ্গত এক ভয়ংকৰ দৈত্য তাৰ ভয়ত পৃথিৱী কঁপিব লাগিছে হে প্ৰভু এতিয়াই আপোনাৰ সুদৰ্শন নিক্ষেপ কৰি সেই দৈত্যক বধ কৰক হে মহাদেৱ আপোনাৰ বাহুক আকাশ মাৰ্গত নিক্ষেপ কৰক মহাকাল হঠাৎ আবির্ভাব হওয়ার কারণ কি মহাকাল প্ৰভু এই পৃথিৱীৰ ৰক্ষণৰ ভাৰ
আমাৰ ওপৰতেই প্ৰদান কৰা হৈছিল কিন্তু কিন্তু এতিয়া মই সেই ভাৰ ৰক্ষণ কৰাৰ পৰা পাৰগ প্ৰভু মহাকাল কিন্তু তাৰ কাৰণ কি মহাকাল তাৰ কাৰণ পৃথিৱীত অন্যায় অধৰ্ম অত্যাচাৰ অনাচাৰে দূৰ সীমাত উপনীত হৈছে এই ধৰ্মৰ নাম গুণ একোৱেই নোহোৱা হৈছে প্ৰভু মহাকাল ধৰ্মই এফালৰ পৰা চালি হৈছে ধৰ্মই থিতাপি ল'বকে নোৱাৰা হ'ল মই আৰু চাই থাকিব নোৱাৰো প্ৰভু মহাকাল প্ৰভু ইয়াৰ পৰিণাম কি হ'ব মহাকাল ইয়াৰ পৰিণাম অতি ভয়ংকৰ হৈ উঠিব মহাকাল পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হৈ মহাসাগৰৰ ঢৌত সকলোবোৰ লুপ্ত হ'ব মহাপ্ৰলয় সাগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলোবোৰ মহাপ্ৰলয়ত লুপ্ত হ'ব প্ৰভু যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ বেদ বেদান্ত একোৱেই নাইকিয়া হ'ব মহাকাল সৃষ্টি ৰক্ষা হ'লে এই পৃথিৱীৰ নৰ মনুষ্য কি কথা হ'ব পৃথিৱীত ধৰ্ম বুলিবলৈ একো নাই অধৰ্মই সকলোবোৰ গ্ৰাস কৰি আহিছে মই আৰু চাই থাকিব নোৱাৰা হৈছো প্ৰভু গতিকে প্ৰভু পৃথিৱী ধ্বংস অনিবাৰ্য ৰবা মহাকাল ইয়াৰ এটা তুমি উপায় কি যোৱা তাৰ উপায় প্ৰভু মহাকাল পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত জম্বুদ্বীপৰ ৰজা সত্যবত এই মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব হয় প্ৰভু তেওঁৰ দ্বাৰাহে সৃষ্টি ৰক্ষা কৰিব পাৰিব গতিকে পিতামহ প্ৰজাপতিয়ে সকলোবোৰ বেদ বেদাংগ উদ্ধাৰ কৰিব আৰু পিতামহ ৰুদ্ৰই সেই মহাপ্ৰলয়ত মহাসাগৰৰ পৰা মহাকালী জীৱ জন্তু মহাদৈত্য দিয়ে মূল দাঙি উঠিব আপুনি সেইবোৰ ধ্বংস কৰিব লাগিব কিন্তু মহাকাল প্ৰভু আমি কি কৰিব লাগিব আপুনি সত্যব্ৰত ৰজাক লগত লৈ সেই সময়তে যি অৱতাৰৰ প্ৰয়োজন হয় সেই ৰূপ ধৰি সৃষ্টি ৰক্ষাৰ সকলো প্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰিব লাগিব কিন্তু সাৱধান প্ৰভু মহাপ্ৰলয়ৰ আৰু বেছি দিন নাই মই মোৰ কৰ্তব্য কৰোঁগৈ মই আহিলো প্ৰভু সুন্দৰ বিৰঞ্জে সৃষ্টি সকলো মহাপ্ৰলয়ত লোক যাব শিক্ষা দীক্ষা কৃষ্টি সংস্কৃতি সাহিত্য সভ্যতা সকলোবিলাক
মহাপ্ৰলয়ত লুপ্ত হ'ব পুনৰ সৃষ্টি কৰিবলৈ এইবিলাক ক'ত থাকিব প্ৰভু প্ৰজাপতি প্ৰভু আপুনি এতিয়াৰ পৰা যিমানবিলাক বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন আছে সকলোবোৰ এপদ এপদ কৰি যোগাৰ কৰাৰ ব্যৱস্থা কৰে মহাপ্ৰলয় শেষ হোৱাৰ পাছত পিছৰ কল্পৰ মানৱে যাতে জ্ঞান লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক প্ৰজাপতি কিন্তু প্ৰভু এনে ভয়ংকৰ পৰিৱেশত ক'ত কি কেনেকৈ পৰি থাকিব তাৰ কোনো ঠিকনা নাথাকিব প্ৰজাপতি প্ৰভু সকলোবোৰৰ যাতে কিছু আভাস দিব পৰা যায় তাৰ ব্যৱস্থা কৰক প্ৰভু ৰুদ্ৰই ৰুদ্ৰই হঠাৎ মহাবৰ ধাৰণ কৰি সৃষ্টিৰ ৰক্ষণৰ ভাৰ গ্ৰহণ কৰক প্ৰজাপতি প্ৰভু ৰুদ্ৰদেৱ বিশেষকৈ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি কেনেবাকৈ অৰাজ্যৰ হাতত পৰে তেন্তে এই জগতৰ পৰাই আৰ্যৰ ৰাজত্ব অৱসান ঘটিব গতিকে এতিয়া পলম নকৰি সকলোৱে নিজ নিজ কৰ্তব্য সংগ্ৰহ তেন্তে আমি নিজ কৰ্তব্যত সংগ্ৰহ প্ৰণাম প্ৰভু যাওক প্ৰজাপতি বলক চাৰিওফালে কেৱল পানী 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 এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব তাক আমি এতিয়াও ভাবিবই পৰা নাই আজি মোৰ পৰম সৌভাগ্য স্বয়ং বৈকুণ্ঠপতি নাৰায়ণক পালো দৰ্শন হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে প্ৰভু কমল লোচন এই নাৰদৰ প্ৰণিপাত কৰিবা গ্ৰহণ প্ৰভু ঈশ্বৰ পরা
সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ নারায়ণ 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 প্রভু প্রভু দেবরী অকলে অকলে একেবারে গভীর চিন্তাত মগ্ন আমি জানো তাৰে কিবা সম্ভেদ পাম প্রভু দেবরী প্রভু এক ভয়ঙ্কর বিপদ আগ জাননী পাই নারায়ণ ব্রহ্মা আমি রুদ্র তিনিও একেবারে অস্থির হয়ে পড়েছে নারায়ণ নারায়ণ দেবরী প্রভু হঠাৎ মহাকাল আবির্ভাব হল এক মহাপ্রলয় আগ জাননী দি গল কিছুদিনের পিছতে এই পৃথিবী মহাপ্রলয় হব মহাপ্রলয় মহাসাগরের পানীয় পৃথিবী ডুবাই পেলাম পৃথিবী ঘুরিবলৈ একোৱেই নাথাকিব দেবৰী নারায়ণ কেৱল কেৱল দৈত্য অসুৰ বিলাক ভয়ংকৰ হৈ উঠিব প্ৰভু এইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰনো কিমান সময়ৰে প্ৰয়োজন দুষ্টক দমন আৰু সন্তক পালন কৰিবই লাগিব প্ৰভু আচলতে আপুনি কথাটো বৰ পাতলকৈ ভাবিছে দেবৰী নাৰায়ণ আপুনি কওকচোন প্ৰভু এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গঢ় দিয়াটো জানো সম্ভৱ হ'ব অৱশ্যে ঠিকেই এই মহাপ্ৰলয়ত পৃথিৱীত কোনো বাচি নাথাকিব প্ৰভু কিন্তু কিন্তু কি প্ৰভু কিন্তু দেবৰী প্ৰভু মহাকালে কৈ গ'ল প্ৰভু মহাকালে কি কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজত জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত বোলে বাচি থাকিব দেবৰী জম্বুদ্বীপৰ ৰজা সত্যব্ৰত হয় দেবৰী নাৰায়ণ নাৰায়ণ তেওঁ মহাধাৰ্মিক ৰাজা তেওঁৰ দ্বাৰাই সৃষ্টি পুনৰ ৰক্ষা কৰিব পাৰিবা প্ৰভু কিন্তু কিন্তু কি প্ৰভু কিন্তু কেনেকৈ দেবৰী প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী সত্যব্ৰতক সংগ্ৰহ কৰি ৰাখিবলৈ কওক কেনেকৈ জীৱ জন্তুবিলাক ৰক্ষা পৰিব আৰু সেইবিলাক যাতে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিলে পুনৰ সৃষ্টি ৰক্ষা পৰিব প্ৰভু অৱশ্যেই দেবৰী নাৰায়ণ অৱশ্যেই ইয়াৰ পৰিকল্পনা আমি কৰিছো যদিও প্ৰভু সময়ত আমি তাক কৰিম ব্যৱহাৰ নাৰায়ণ কিন্তু দেবৰী কিন্তু কি প্ৰভু আপুনিও সময়ত আমাক এনেদৰেই বুদ্ধি ভৰসা দিবলৈ নাপাহৰিব দেবৰী অৱশ্যেই বাৰু যাওঁ কেবে আপুনি এই বাৰ্তা গৈ পৃথিৱীৰ নৰ সমাজত ত্যাগ গৈ ভাল প্ৰভু ডাকে পুনশ্চবাৰ তোমাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই মাগিলো বিদায় প্ৰভু যোৱা হে সন্তান ভূজগশয়নম পদ্মা নাভং সুরেশা বিশ্ব
বাণং শুভাঙ্গাম লক্ষ্মীকান্তাং কমলানয়নং লক্ষ্মীকান্তাং কমলানয়নং যোগী বিদ্যানগম্যং বন্দে বিষ্ণু ভবভয়হরণং সর্বলোকে স্মরণ মাত্রকে যিহেতু দুৰ্ঘোৰ সংসাৰ দুখ ঘোৰন্ত এহিহে তুতে ঈশ্বৰক বিষ্ণু বোলয় যতম বুঝিছো আমি আমার অবতারের সময় হল সমাগত যাওঁ নিজ কৰ্তব্যৰ দিশে হওঁ অগ্ৰসৰ
দুৰ্গ মধ্য পাতা কলৈকো নাযায় মোক লগত লৈ যিকোনো আলোচনাৰ পাতনি মেলে আজি মোৰ বৈকুণ্ঠৰ পৰা প্ৰভু মনে মনে কিয় গুচি গ'ল তাৰ কাৰণহে মই একো বুজিব নোৱাৰিলো নিশ্চয় নিশ্চয় ক'ৰবাত কিবা গুপ্ত আলোচনা কৰিছে জগত জননী নীলকিন নাৰদৰে প্ৰণিপাত কৰিবা গ্ৰহণ ও বিশ্ব ৰূপস্য ভাজ্যাসী পদ্মে নারায়ণ 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 দেবী দেবী কিবা একটু দেখো দেবীৰ বিষাদিত মন হৈছে নেকি কিবা অঘটন অৱশ্যে বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল শৰণ আমি দৰ্শন লভিব পাৰো আজিহে তাৰ পৰা বঞ্চিত হলো যেন লাগিছে দেৱী আপুনি ঠিকেই ভাবিছে দেৱী আজি কিন্তু প্ৰথম বৈকুণ্ঠপুৰী প্ৰভু বিষ্ণু বিহীন নাৰায়ণ নাৰায়ণ কোনোদিনে তেওঁ মোক লগত নিদিয়াকৈ নাথাকে আজি কিন্তু তাৰ ব্যতিক্ৰম হল প্ৰণয় মহাপ্ৰণয় দেৱী অলপ দিনতে পৃথিৱী মহাপ্ৰণয়ত পৰি ডুব যাব দেৱী চাৰিওফালে কেৱল পানী হ'ব দেৱী চাৰিওফালে কেৱল পানী হ'ব দেৱী দেৱী মই দেখোন একো গমকে নাপাওঁ বাৰু কওকচোন নাৰায়ণ আপুনি মানে প্ৰভু কৰবাত লগ পাইছিল নেকি কওঁতে
দেৱৰীষি তাকেইতো ক'বলৈ আহিছো দেৱী দেৱৰীষি গৈছিলো কৈলাশলৈ বুলি তাতেই দেখিলো ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন আৰু কি দেখিলো জানা দেৱৰীষি ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী আৰু ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতীয়েও সেই গুপ্ত আলোচনাটো ভাগ লৈছে মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্বভাৰ গ্ৰহণ কৰিব ভাগ বতৰা কৰি শেষেই কৰি পেলালে মই তোমাক তাত নেদেখি একেবাৰে আচৰিত হৈ পৰিলো মনে মনে ভাবিলো প্ৰভু বিষ্ণুই তোমাক বা কিয় লগতে নানিলে সঁচা মিছা তুমি দেখিলেই কবা দেৱী মই গৈ পোৱাৰ আগতে ভোলানাথে টুটকীয়া নাৰদ আহিম বুলি কৈ একেবাৰে উপহাস কৰিবলৈ ধৰিলে এখন দেখো মই তাত নাথাকি পোনে পোনে আহি দেৱী বৈকুণ্ঠ বুলি পালোহি দেৱী পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে নাৰায়ণ পৃথিৱী ধ্বংস হ'ব তাৰ আলোচনা আজি চলিছে গুপুতে নাৰায়ণ অথচ মই ক'বকে নাপাওঁ গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী উপস্থিত থাকিব পাৰে আৰু সেই গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে নাৰায়ণ তেন্তে মই কিয় বিষ্ণুৰ দ্বাৰা আজি প্ৰতাৰিত হলো কওঁতে মই কি এতিয়া মোৰ কৰ্তব্য কি হ'ব মই আজি ভীষণভাৱে অপমানিত হৈছো দেৱৰীষি মই আজি ভীষণভাৱে অপমানিত হৈছো দেৱৰীষি নাৰায়ণ নাৰায়ণ তাতোতকৈ ডাঙৰ কথাটো কি জানা দেৱৰীষি যত মানে আছে বেদ শাস্ত্ৰ সকলোবোৰ সংগ্ৰহ কৰি গুপ্ত কৰি ৰাখিবলৈ দায়িত্ব প্ৰদান কৰিছে সৰস্বতী আৰু পাৰ্বতীক দিছে পাৰ্বতীক দিছে জীৱ জন্তুবিলাকৰ দায়িত্ব দুয়োৰে মনত কিমান যে আনন্দ দেৱী দুয়োৰে মনত কিমান যে আনন্দ তুমিও থকা হলে দেৱী সেই আনন্দত অৱশ্যেই ভাগ ল'ব পাৰিলাহেঁতেন নহ'ব তেনে মোৰ গুপ্ত কাহিনী বিশ্বজি এই কথা মোৰ পৰা কিয় গুপুতি ৰাখিলে মই কি তেওঁৰ পত্নী নহয় নাৰায়ণ দেৱৰীষি দেৱী নাৰী লাস্যময়ী নাৰায়ণ নাৰী হাস্যময়ী নাৰায়ণ সময়ত নাৰী কৰিব পাৰে দেৱী সময়ত নাৰী কৰিব পাৰে ৰণচণ্ডী মূৰ্তি নাৰায়ণ চাই থাকক দেৱৰীষি দেৱী মোৰ অবিহনে কি বিশ্বৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰীষি মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱী কিয় বাৰু প্ৰভু বিষ্ণুৱে তোমাক প্ৰত্যাখ্যান কৰি গুপুতে নতুন সৃষ্টিৰ পতন মেলিব লাগিছে দেৱী সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম বিষ্ণুৱে বুজিব সেই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি হ'ব পাৰে চাই থাকক দেৱৰীষি দেৱী আপোনাকে সাক্ষী কৰি মোক কি সাক্ষী কৰি আপোনাৰ সাক্ষাততে এক মহাপ্ৰলয়কাৰী দৈত্য স্বজন কৰি যি নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে তাক মই ফুলিৰ লগত উৰুৱাই দিম চোৱা হেৰা মৰ্ত্যৰ মানৱ চোৱা হেৰা
নাৰীকে সেইখন প্ৰতিশোধ ল'ব পাৰে নাৰীকে সেইখন প্ৰতিশোধ ল'ব পাৰে তুমি এনে নিদাৰুণ প্ৰতিজ্ঞা কৰি অন্য এক মহাপ্ৰলয়ৰ সূচনা নকৰিবা দেৱী তুমি যি কাৰ্য কৰিবলৈ ওলাইছা ইয়াৰ বাবে তুমি আৰু মই দুয়ো মৰ্ত্যলৈ খহি পৰিম দেৱী মই তোমাক কৈ থলো দেৱী তুমি যি কাৰ্য কৰিবলৈ ওলাইছা ইয়াৰ বাবে তুমি আৰু মই দুয়ো মৰ্ত্যলৈ খহি পৰিম দেৱী এবাৰ চিকামলৈ মনস্থ কৰিলো তাৰ পৰা মই কদাপিতো নবিচলিত নাৰী হিংসা পৰায়ণ বিষ্ণুৰ সৃষ্টিময় ধ্বংস কৰিমেই কৰিম সৃষ্টি হওক আকাশলংঘনৈত্য সৃষ্টি হওক আকাশলংঘনৈত্য সৃষ্টি হওক আকাশলংঘনৈত্য সৃষ্টি হওক আকাশলংঘনৈত্য মই পুত্ৰ মইতো কৰিলো স্বজন তুমি দেবী দিয়া তোমাৰ সত্য পৰিচয় মই এই জগতৰ মাতা লক্ষ্মী মাতৃ কিবা তোমাকে অকস্মাতে কৰিলে স্বজন কি কাৰ্য মই কৰিম সাধাৰণে পুত্ৰ মাতৃ তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ মহান অলপ দিনৰ পাছতে এই পৃথিৱীতে মহাপ্ৰলয়ৰ সূচনা হ'ব চাৰিওফালে কেৱল পানী আৰু পানী হ'ব মাতৃ এই চাৰিওফালে যদি পানী হয় তেন্তে আমি জীয়াই থাকিম কি মাতৃ অসম্ভৱ মাতৃ অসম্ভৱ মাতৃ পুত্ৰ তোক মই বৰ দিছো তই স্থান আকাশ পাতাল সকলোতে
মই মাতৃ মোৰ সৰ্বশৰীৰ তোৰ সৰ্বশৰীৰ মই মাতৃ তোৰ সৰ্বশৰীৰ মই বজ্ৰময় কৰি দিছো এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব আদেশ কৰা মাতৃ সোণ পুত্ৰ মাতৃ অলপ দিনৰ পাছতে সেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব প্ৰণয় চাৰিওফালে কেৱল পানী আৰু পানী থাকিব বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানীত ডুব যাব ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একো বাচি নাথাকিব আৰু মহাপ্ৰলয়ৰ শেষত তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিব তেতিয়া তহঁত অসুৰবোৰ দেৱতাতকৈ দেৱতাতকৈ উচ্চ আসন লাভ কৰিব পাৰিব মাতৃ পুত্ৰ মাতৃ মোৰ পৰিচয় কি হব এই নামেৰে জগতে সময় ধৰাৰ পক্ষতে পুত্ৰ মাতৃ তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিলো স্বজন মাতৃ আৰু তোৰ মুখমণ্ডল দেখিবলৈ মাতৃ মোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ মাতৃ মোৰ মুখমণ্ডল দেখিবলৈ খুৰাৰ দৰে গতিকে তোৰ নাম হব মোৰ নাম হব তোৰ নাম হব মোৰ নাম হব হয় দৈত্য 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 নামে তই এই জগতত ভবিষ্য নাযায় এতিয়া যা পুত্ৰ ধুমুহাৰ দৰে কৰ্তব্য তই অগ্ৰসৰ মাতৃ পুত্ৰ মাতৃ তুমি মোকে অমৰত্ব বৰ কৰা প্ৰদান পুত্ৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা মোৰ নাই পুত্ৰ তথাপিতো মই তোক যি বৰ কৰিছো প্ৰদান সেই বৰ অমৰত্ব বৰৰ সমানেই হব স্বৰ্গ মৰ্ত্য আৰু পাতালৰ কোনো বীৰেই তোক হত্যা কৰিব নোৱাৰে মাতৃ পুত্ৰ মোৰ আৰু এটা বৰৰ হল প্ৰয়োজন প্ৰকাশ কৰ পুত্ৰ এই দৈত্য বংশ বৃদ্ধিৰ কাৰণে এগৰাকী ৰূপৱতী কন্যাৰ অতিকে প্ৰয়োজন তই ঠিকেই কৈছ পুত্ৰ মাতৃ কোন মাতৃ সেই পৃথিৱীৰ ভিতৰত এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান সৰস্বতী সেই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান গুণী মানি সুন্দৰী নাৰী আৰু কোনোৱেই নাই গতিকে মাতৃ চলে বলে কিংবা কৌশল কৰি হলেও তই সৰস্বতীক বিবাহ কৰগৈ অপুত্ৰ চলে বলে কিংবা কৌশল কৰি হলেও সৰস্বতীক তই বিবাহ কৰগৈ অপুত্ৰ চলে বলে কিংবা কৌশল কৰি হলেও তই সৰস্বতীক বিবাহ কৰগৈ মাতৃ ব্ৰহ্মাৰ কন্যা সৰস্বতী
ব্রহ্মাণ্ডরে তাহার সৃষ্টিকর্তা লক্ষ্মীর বন্ধুময় ব্রাহ্মণ হয় দৈত্য স্বর্গের দেবতা বৈস্তর মানবে পাতালর বাহুহী ধরিব লাগিব আজি মোৰে নিত্ৰে হওঁতে দেখিব জগতে বুঝিব বিস্ময় এই দানৱৰ হত্যাকৰ্তা হয় দৈত্যৰ শক্তি বীৰত্ব পৰাক্ৰম মহাকাল পুনৰ হঠাৎ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? মোৰ সাৱধান মানি শুনক প্ৰভু। মহাকাল মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে আন এক মহাপ্ৰলয়লৈ সাজু হওক প্ৰভু। আন এক মহাপ্ৰলয়? হয় প্ৰভু। আন এক মহাপ্ৰলয়? কি মহাকাল? প্ৰভু মহাকাল পৃথিৱী ধ্বংসৰ কাৰণে লক্ষ্মীয়ে এক মহাদৈত্যৰ কৰিলে স্বজন। মহাকাল প্ৰভু মহাকাল সি এতিয়া এইফালেই আহিব লাগিছে। তাক বধ কৰাৰ কাৰো সাধ্য নাই। কিন্তু লক্ষ্মীয়ে মহাদৈত্য স্বজন কৰাৰ কাৰণ কি মহাকাল? লাহে লাহে সকলো জানিব। মই মাত্ৰ সাৱধান কৰি দিলো। মই এতিয়া মোৰ কৰ্তব্যত অগ্ৰসৰ। মই আহিলো প্ৰভু। প্ৰজাপতি মহাবিপদ হল। নাৰীৰ চৰিত্ৰ বুজাটো বৰ টান। লক্ষ্মীয়ে আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰতিফল এদিন নহয় এদিন ভোগ কৰিবই লাগিব। থাকে মানে পৃথিৱীত এনেদৰে নোহোৱা দুপোচা ঘটনা ঘটিয়েই থাকিব। মোৰ পুত্ৰ হৈ মোৰ সৃষ্টিত হেঙাৰ স্বৰূপে থিয় দিছে প্ৰভু। মই তাক নকৰিম ক্ষমা। মই তাক উচিত শিক্ষা প্ৰদান কৰিম প্ৰভু। মহাপ্ৰলয়ৰ আগমুহূৰ্তত নানা ধৰণৰ বিভীষিকাই আগুৰি ধৰিছে। তাক বাধা দিব কোনেও নোৱাৰে। আমাৰ দেখিছো শক্তি দিনে দিনে কমি আহিছে। মুখাদেশ দিছে ব্ৰহ্মাৰ কন্যা সৰস্বতীকে বিবাহ কৰাবলৈ। কোন তই মহাদৈত্য? কিবা হেতু বৈকুণ্ঠত কৰিছ প্ৰৱেশ? লক্ষ্মীৰ নন্দনময় হয় দৈত্য।
Hovarnare hetu matre moke koise sadane ar logote Brahmar kanda Saraswati Patil Pepabroi Ishanire Isha sok Mura de paron korote মূৰ্খ দৈত্য ভাগ্যৰ বিড়ম্বনা ঘটিছে লক্ষ্মীৰ কৃপাত পৃথিৱীত তই মাখিৰ পৰা সিংহ হৈ বিচৰণ কৰিছ নহলে সুদৰ্শন চক্ৰ নিক্ষেপ কৰি এতিয়াই তোক খণ্ড খণ্ড কৰি ছেদন কৰিলোহেঁতেন দৈত্যৰ অতপালি আৰু সহ্য নহয় লৰাই মহাহল চাও আৰু কেনেদৰে ব্যৰ্থ কৰ
পিতা আই সৰস্বতী পিতা পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি সময় নাই পিতা মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মী দেৱী এক ভয়ংকৰ দৈত্য সৃজন কৰিছে এতিয়া গোটেই পৃথিৱী তল ওপৰ কৰি ঘূৰি ফুৰিছে আৰু লক্ষ্মী তাৰ আগত তোক মোক তালৈ বিবাহ দিম বুলি প্ৰতিজ্ঞা কৰিছে গতিকে আই তই এই স্থানত এখন্তেকো নাথাকিবি আয়ো দেখিলে তাৰ এই ঘোঁৰাকৃতিৰ দুৰ্দান্তকাৰী মুখ মোৰ পেটতেই হাত ভৰি লুকাই পিতা আই লক্ষ্মী মোৰ প্ৰতি কিয় এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মইতো লক্ষ্মীৰ ওচৰত কোনো দোষ কৰা নাই আৰু পিতা লক্ষ্মীৰ একো কাৰ্য বিষ্ণুৱে কিদৰে কৰিলে সমৰ্থ বিষ্ণুৱে সমৰ্থ পিতা বিষ্ণুৱে এই বিষয়ে একো গমেই নাপায় আমি তিনিও মিলি গুপুত আলোচনা কৰি আছিলো মহাপ্ৰলয়ৰ বিষয়ে এতিয়া অৱশ্যে সম্ভেদ পাই বিষ্ণু লক্ষ্মীৰ কাষলৈ গৈছে কিন্তু আই পিতা তই এখন্তেকো ইয়াত নাথাকিবি আই পিতা আই লক্ষ্মী মোৰ প্ৰতি যে ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য কৰি নাথাকিম আই পিতা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে চাই থাকিবা লক্ষ্মীয়ে যি পাত ব্ৰহ্মশিল মোৰ বুকুলৈ নিক্ষেপ কৰিছে সেই একে পাত ব্ৰহ্মশিল মই পুনৰ লক্ষ্মীৰ বুকুলৈ ঘূৰাই পঠাম যেতিয়া লক্ষ্মী বুজিব এই ত্ৰৈলোক্যত লক্ষ্মী শ্ৰেষ্ঠ নে এই সৰস্বতী শ্ৰেষ্ঠ নহয় আই এতিয়া সেইবিলাক কৰাৰ সময় নহয় পিতা কেনেবাকৈ যদি এই তথ্যই তোক বিবাহ কৰিবলৈ হয় তেন্তে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হেৰাই যাব পিতা আই আপুনি বলক মোৰ কাৰণে অকণো চিন্তা নকৰিব দৈত্যই মোক হৰণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা মই নিজেই কৰিম ঠিক আছে আই মই যাওঁ যাওঁ পিতা তই অকলে নাথাকিবি আই পিতা তোৰ বাবে যে মোৰ বৰ চিন্তা হয় আই পিতা যাওঁ যাওঁ পিতা ঠিক আছে আই লক্ষ্মী এইবাৰ তুমি সবা সাৱধান তুমি বিষ্ণুৰ পত্নী বুলি গৰ্বতে ধৰ্ম কাৰ্য সকলো পাহৰি পেলাইছা তুমি মোক দৈত্যলৈ বিবাহৰ প্ৰস্তাৱ দি জগতবাসীৰ আগত সেয়া জ্ঞান কৰাব খুজিছা কিন্তু লক্ষ্মী এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ চক্ৰান্ত মতেই সকলো কাম কৰি যাব ময়ো চাওঁ লক্ষ্মী তুমি কেনেকৈনো মোক সেই দৈত্যলৈ বিয়া দিয়া লক্ষ্মী ময়ো চাম তুমি কেনেকৈ সেই দৈত্যলৈ মোক বিয়া দিয়া সৰস্বতী হ'ব আজি মোৰে অৰ্থাংগী তই কুৎসিত নাৰী এই হায়দৈত্যৰ ওচৰত কোনো মায়া নচলিব দৈত্যপতি মই যখিনী ফুটুনি একোৱেই নহয় মই লক্ষ্মীয়াই দাসী সৰস্বতী
সৰস্বতী হ'বই নোৱাৰে মাতৃয়ে মোক কৈছিল এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতে সৰস্বতী এগৰাকী সুন্দৰী ৰমণী তেনেস্থলত তই নাই তই সৰস্বতী হ'বই নোৱাৰ দৈত্যপতি আপোনাৰ মাতৃয়ে মিছাৰ আশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী নামৰ অন্য কোনো নাৰী নাই দৈত্যপতি এই সৌৰূপা সৰস্বতী গ্ৰহণ কৰিলে মই পৰম কৃতাৰ্থ এনে কুৰূপা কন্যাকে হয়দৈত্যই নকৰে গ্ৰহণ মাত্ৰে তুমি মোকে ভীষণভাৱে প্ৰতাৰণা কৰিলা মই তোমাৰ ওচৰত যাবই লাগিব মাত্ৰে নাই মাত্ৰে লক্ষ্মী এইবাৰ তুমি খোৱা সাৱধান তুমি যি পাত ব্ৰহ্মশীল মোৰ বুকুলৈ নিক্ষেপ কৰিছিলা সেই একেই পাত ব্ৰহ্মশীল মই পুনৰ তোমাৰ বুকুলৈ ঘূৰাই পঠাইছো ময়ো চাওঁ লক্ষ্মী তুমি কেনেকৈনো দৈত্যৰ হাতৰ পৰা ৰক্ষা পোৱা এতিয়া পৃথিৱীবাসীয়ে বুজিব এই পৃথিৱীত তুমি শ্ৰেষ্ঠ নে আমি শ্ৰেষ্ঠ লক্ষ্মী